নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া মানে গা পা ধুই ৰেডি হৈছোঁ। অলপ কাম আছিলে, এইখিনি কৰি ল'লোঁ। ভিডিঅ'টো মানে এতিয়াহে আৰম্ভ কৰিছোঁ। আৰু আজি হ'ল ভণ্টিৰ জন্মদিন, গতিকে তাইৰ জন্মদিনত আমি কেনেকৈ কি কৰোঁ আপোনালোকক দেখাই যাম বাৰু। এইখিনি সেয়াই আৰু এনেই সৰুকৈ কৰা হ'ব, ইমান ডাঙৰকৈ কৰা নহয় বাৰু আমাৰ। গতিকে চাই থাকিব, দেখাই যাম কি কি কৰা হয়। গধূলি এনেই কেক চেক মানে কটা হ'ব, আৰু ৰাতিকৈ মানে নাম আছে আৰু নাগাৰা নাম, তেনেকেই চেলিব্ৰেট কৰা হ'ব আৰু। গতিকে আপোনালোকক দেখাই যাম, চাই থাকিব। গতিকে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু এইফালে মায়ে মানে এনেকৈ যোগাৰ কৰি আছে, ৰাতি মানে খানা খোৱা হ'ব নামৰ মানুহক। এইবিলাক যোগাৰ কৰি আছে আৰু লাহে লাহে। এতিয়া তাইৰ গিফ্টটো দি লওঁ, মানে পিন্ধিব আৰু ইভিনিং, তো এতিয়াতে দি লওঁ। তাই নিজে অৰ্ডাৰ কৰিছিলে, মোৰ এড্ৰেছত অৰ্ডাৰ কৰিছে বাৰ্থডে গালে নিজে, তো এতিয়া দি লওঁ আৰু। এটা টপ আৰু পেণ্ট আৰু চকলেট এই দি লওঁ আৰু তাইক। ইফালে হেপী বাৰ্থডে এগেইন। আৰু তাই মানে যিটো কামত লাগি আছে সেইটো জল্দি হ'ব পাৰে, আৰু নেক্সট ইয়েৰ যাতে আমি ভালকৈ আৰু বাৰ্থডে চেলিব্ৰেট কৰিব পাৰোঁ। এগেইন হেপী বাৰ্থডে। থেংক ইউ। এইফালে বাৰ্থডে গিফ্ট খুলি আছে, মানে বহুত লাজ কৰে, সেইকাৰণে মাস্ক চাস্ক পিন্ধি লৈছে, কথা নকয়ে, লাজ বাপৰে। গতিকে চাই থাকিব, আজি দেখাই যাম বাৰু কি কি হয়। এতিয়া ভাবিছোঁ অলপ ডেক'ৰেশ্যন কৰি লওঁ, এনেই আৰু কিবা কিবি আপোনালোকক দেখাই দি আছোঁ। মানে এইটো মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। এইখিনিয়ে আৰু এয়া কিবা কিবি এনেকুৱা আছে আৰু হেপী বাৰ্থডে। আৰু এইটো পাম, এইটোৰ কাৰণে আচলতে মই অৰ্ডাৰ কৰিছিলোঁ। কৰি লওঁ বাৰু ডেক'ৰেশ্যনখিনি। এয়া বেলুন ফুলাই আছোঁ, এইখিনি হৈ গ'ল। এতিয়া হৈ গ'ল ডেক'ৰেশ্যন কৰাখিনি। আপোনালোকক এবাৰ দেখাই দি আছোঁ, কেনেকুৱা হৈছে জনাব। কিবা কিবিকে কৰিছোঁ, কিমান টাইম লাগিছে, 2 ঘণ্টা লাগিছে পুৰা। 2টাত কৰিছিলোঁ, 4টাত হৈছে, ইমান টাইম লাগিছে। তেতিয়াহ'লে চাই থাকিব, গধূলিলৈ কি হয় দেখাই যাম। আৰু এইফালে চাওক, বাৰ্থডে গালে নিজৰ বাৰ্থডেত কাম কৰি আছে, ৰাতিৰ কাৰণে এইবিলাক কৰি আছে। আদা নহৰু, আৰু এইফালে মই ভাবিলোঁ পায়সখিনিও বনাই লওঁ, যিহেতু বাৰ্থডেত পায়সটো থাকিবই, আৰু বনাই লওঁ আৰু পায়সখিনি। আৰু এয়া বনাই আছোঁ, মানে বনোৱা নেদেখালোঁ আৰু হৈয়ে গ'ল, প্ৰায় হ'বই আৰু এইখিনি। ওপৰফালে এইবিলাক দিছে আৰু ৰাতি নামৰ কাৰণে, নাম ধৰাৰ কাৰণে। আৰু মই মানে এই পায়সখিনি বনায়ে কেক এটা অৰ্ডাৰ দিছিলোঁ, তো কেকটো লৈ আহিলোঁ, গধূলিকৈ দেখাম বাৰু আপোনালোকক। আৰু এইফালে মানে খানা বনোৱা মানুহ আহি গ'ল, তো মায়ে এইবিলাক যোগাৰ পাতি কৰি দি আছে খানা বনাবৰ বাবে। তো সেয়াই ভাবিলোঁ অলপ দেখাই দিওঁ আৰু আপোনালোকক। কাটিং চলি আছে এতিয়া, আৰু চবেই পূৰা ফটো উঠোৱাত বিজি। চানি হাই কৈ দি। হ'ল নে ফটো সেশ্যন শেষ? হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ, হেপী বাৰ্থডে টু ইউ, মে গড ব্লেছ ইউ। কেক কাটিং চলি আছে। আৰু এইফালে মানে চবেই মানে কেক খোৱা খুই কৰি আছে, তো
তো সেয়াই। আৰু এইজনী যে দেখিছে মোৰ আগৰ ভিডিঅ' দেখাইছিলোঁ আপোনালোকক, মোৰ লগত থাকে বুলি কৈছিলোঁ। তাই মানে ওখ হয়তো কোনেও লগ নাপায়, তো মানে পেহীহঁতৰ ভাইটিয়ে মানে লগাব গৈছে আৰু এনেকৈ। আৰু এইফালে মোক কেক খুৱাই দিলে, সেয়াই আৰু এইফালে ভণ্টিক পূৰা কেক সানি কি কৰি দিছে পূৰা। আৰু এই বাহিৰত নাম চলি আছে, আপোনালোকে এবাৰ মোৰ মাতটো শুনা পাইছেনে নাই গম নাপাওঁ। এবাৰ দেখাই দিছোঁ আৰু আপোনালোকক। চাহৰ যোগাৰ এইটোতো চিনি পাইছে চাগে আপোনালোকে। আৰু এইফালে মানে চাহ খাব দিয়া হ'ল আৰু নামৰ মানুহখিনিক, নামৰ পাৰ্টি আৰু মানে গাঁৱৰ তেনেকৈ যোন আছে মানে চাহ খাব দিয়া হ'ল তেনেকৈ। আৰু সেয়াই আমাৰ মানে এইটো দেউতাই মানে নামৰ দলত যায়, এইটো নামৰ দলেই হয়, সেইটো নামৰ দলে মাতা হৈছে। সেয়াই চাহ খাব দিয়া হৈছে সকলোকে। ভালে প্ৰসাদ লৈ ল'লোঁ আৰু এইটো খানা হৈ গ'ল। দি আছে এইফালে খাই আছে। খাব গৈছোঁ আমিও, খাই লওঁ তেনেহ'লে। খাই লৈ লগ পাইছোঁ আপোনালোকক। এতিয়া হৈ গ'ল চব খোৱা লোৱা, বাৰ্থডে শেষ আৰু ৰাতিও হ'ল বহুত। তো আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰোঁ। আহি আছোঁ এটা নতুন ভিডিঅ' লৈ, তেতিয়ালৈ আপোনালোকে চাই থাকিব। আৰু যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়ালৈ সকলোৱে সুখত থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ।